কি গান ধৰিলে আপোনালোকে? মানে আমি সিপাৰে গৈ আছিলোঁ দেই, নদী সিপাৰে পদুম পথাৰত নাওঘাট সিপাৰে। তাত কোনোবা আহিলে একজন দেই, অৰ্জেণ্ট আছে 10,000 টকাত বাইক দিম, মোৰ একদম বেমাৰ আছে, পিছত আহি লৈ যাম ক'লে। চিনি নাপাম মানুহজন, আমাক দি দিলে বাইক। তো আমি লৈ আহিলোঁ, পিছত আহিম ক'লে, নাহিলে আৰু আমিতো থ'লোঁ। তাৰপিছত কি হ'ল মানে নাহিলে আৰু আমি অলপ টকা পাম কৰি বেছিকৈ লৈছিলোঁ মানে। কি বাইক আছিলে? গ্লেমাৰ। গ্লেমাৰ হয়। কেইখন? এটা। হয়। নাম্বাৰটো কিমান আছিলে গ্লেমাৰখনৰ? এই নাম্বাৰ প্লেটটো নাই, নতুন বাইকটো স্যাৰ। নতুন আপুনি বাইক চালে গম পাই যাব। ৰেজিষ্ট্ৰেশ্যন নাই? এইটো নাজানো, একেবাৰে সস্তাত পালোঁ ক'বলৈ আমি লৈ দিলোঁ। কাগজ পত্ৰ দিছে নাই আপোনালোকক? নাই, এইটো নাই, পিছত আহি লৈ যাম ক'লে, মানে আমাক ফচাই দিলে বস্তুটো। হয়তো কথা ক'ম দেই, আমাক চিনি পায়, আমি তেনেকৈ ৰিপৰ্টাৰ নাই গাঁৱত, আমাৰ গাঁৱৰ মানুহ সুধিব পাৰে। কেইজনক ধৰিছে এতিয়া আপোনালোক? এতিয়া আমি লৈছিলোঁ বাইকটো, সি মানে কাষ্টমাৰ বিচাৰি দিছিলোঁ। তো আহোঁতে এনেকৈ তেনেকৈ কৰিলে, আজি অলপ 18,000 টকা নহয় জানো, এতিয়া বোলো 18,000 টকা কিমান ক'লে, আমি 8,000 লাভ পাম কৰি বিকিব লৈছিলোঁ মানে। এই বহুত দিন থ'লোঁ নাহিলে মানে, সেইটো কাৰণে আমি ফচি গ'লোঁ বস্তুটো। ঠিক আছে।